প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ডক্টৰ হিমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ ধাৰাবাহিক পাঠ, যিখন গ্ৰন্থৰ বাবে তেখেতে 2021 বৰ্ষত লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া সংকলনখনৰ প্ৰথমটি গল্প হৃদয়ৰ জুইফুল। ইয়াৰ পাছৰে পৰা অপৰাৰ মনটো আছিল অন্তহীন ভালপোৱাৰে পৰিপূৰ্ণ। তাইৰ বিয়াৰ ইমানবোৰ মাহৰ প্ৰতিটো মুহূৰ্তই আজি তাইৰ মনত এটা সুন্দৰ ঠাই অধিকাৰ কৰি লৈছে। বিয়াৰ আগে ভাবিছিল এয়া মাথো এক কৰ্তব্য ৰক্ষা কৰাৰ বাবেহে পতা বিয়া, কিন্তু আজি এনে লাগিছে যে এই বিয়াখন ডেষ্টিনি লিখা ৰখা ৰূপকথাৰ দৰে। অনিন্দই যেন তাইৰ সেই স্বপ্নৰ মানুহজন, যাৰ সৈতে এটা হেপ্পী এণ্ডিং সম্ভৱ। আৰু কেইদিনমান পাছতেই সিহঁতৰ বিবাহ বাৰ্ষিকী। বিয়াৰ এবছৰ পূৰ্ণ হোৱাৰ দিনটোতেই তাই কৈ দিব তাইৰ মনৰ সকলো জমা কথা, জমা হৈ থকা ভাল পোৱা। এইবোৰ ভাবিয়েই দিনবোৰ আগুৱাইছিল অপৰাৰ। কিন্তু হঠাৎ এদিন মুহূৰ্তবোৰ স্থবিৰ হৈ পৰিল। দিনটো আছিল সিহঁতৰ বিবাহ বাৰ্ষিকীৰ আগৰ দিনটো। চন্দ্ৰপতন ঘটালে এটা ফোন কলে। অনিন্দৰ ফোনটো বাজি উঠিছিল। অনিন্দ ওচৰৰ কোঠাত আছিল বাবেই অপৰাই সিদিনা ফোনটো ধৰিছিল আৰু ফোনৰ সিপাৰৰ পৰা শুনিছিল এগৰাকী অচিনাকি ছোৱালীৰ কণ্ঠস্বৰ। Hi Aninda, how are you? I know you recognize my voice, right? Now I am just yours, only yours, your Rosie. And I want to come back to your life because I still love you. I just love you. Please don't be so silent. Say something. কথাবোৰে যেন কেইমুহূৰ্তৰ ভিতৰতে অপৰাৰ সকলোবোৰ খেলি মেলি কৰি দিলে। তাই আকৌ যেন সেই কফি শ্বপত দেখা হোৱা দিনটোলৈ উভতি গৈছে। তাৰমানে এই এবছৰে কটোৱা প্ৰত্যেকটো দিন, প্ৰত্যেকটো অনুভূতি মিছা নেকি? এইবোৰৰ মাজতে কেতিয়া অনিন্দ আহিছিল তাই মন কৰা নাছিল। কোনে ফোন কৰিছে অপৰা? অনিন্দৰ মাত শুনিহে সম্বিত ঘূৰি আহিছিল তাই। ৰজিৰ ফোন, কথা পাতা। সেই নিশা তাই বেলকনিত অকলেই থিয় দি আছিল। সকলো শেষ। এতিয়া নিজকে নিঃস্ব যেনেই লাগিল তাইৰ। সজোৱা ৰূপকথাবোৰে আকৌ বাস্তৱৰ সৈতে মুখামুখি হৈছে। ভাবিয়েই চকু সিক্ত হৈ আহিছিল বাৰে বাৰে। কিন্তু সেই মুহূৰ্ততে অনিন্দ তাইৰ কাষলৈ আহি ৰৈছিল। অপৰা, মই তোমাক এটা কথা ক'ব বিচাৰিছোঁ। অনিন্দৰ কথাৰ মাজতে অপৰাই কৈ উঠিল। বুজিছোঁ কি ক'বা। মোৰ ডিভ'ৰ্চ দিবলৈ কোনো প্ৰব্লেম নাই। মই সকলোকে বুজাই দিম। মিউচুৱেল ডিভ'ৰ্চ হ'লেতো সময়ো কম লাগিব। অলৰেডি তোমালোকৰ বহুত দেৰি হৈ গৈছে। তোমালোকৰ লাইফত প্ৰব্লেম হোৱাটো মই আৰু নিবিচাৰোঁ। অপৰাৰ কথা শুনি অনিন্দ 2 ছেকেণ্ডৰ বাবে ৰৈ গ'ল। তাৰ পাছত অবাক হৈ ভ্ৰু কুচাই ক'লে, কি কৈছা এইবোৰ? ডিভ'ৰ্চ দিয়াৰ কথা আকৌ কিয় ক'ম? মইতো হেপী মেৰেজ এনিভাৰ্চেৰীহে ক'বলৈ আহিছিলোঁ। ৰাতি 12 বাজি গৈছে। অপৰায়ো এই কথা শুনি অবাক। ভিজা চকুৰেই উত্তৰ দিলে, কিন্তু ৰজি, তাইতো আকৌ আহিব বিচাৰে। এইবাৰ অনিন্দৰ মুখত অন্য হাঁহি। তাৰ পিছত অলপ দৃঢ় কণ্ঠস্বৰেৰে ক'লে, কিন্তু মইতো আৰু উভতি যাব নিবিচাৰোঁ। মই তাইক কৈছোঁ, বুজাইছোঁ যে এই এবছৰত সকলো সলনি হৈ গৈছে। এতিয়া মোৰ মেৰুণ ৰঙৰ শ্বাৰ্টটো পিন্ধিবলৈ খুব ভাল লাগে। আৰু এতিয়াতো মই মাজে মাজে অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপো লুটিয়াই চাওঁ। আগতে ভাবিছিলোঁ
একেলগে থাকি থাকি এইবোৰ হয়তো অভ্যাস হৈ গৈছে কিন্তু যিমানে আগুৱাইছো সিমানে বুজিব পাৰিছো এই অভ্যাসবোৰকে মই ভাল পাই পেলাইছো এই বছৰটোকে ভাল পাই পেলাইছো কথাবোৰ একে উশাহে কৈ অনিন্দ মৌন হৈ পৰিল এইবোৰ শুনি অপৰাও মৌন আইনাৰ সন্মুখত থিয় দি তাই যিবোৰ লাইন কোৱাৰ ৰিহাৰ্চেল কৰি আছিল ইমান দিন ধৰি অনিন্দই সেই সকলো কথা কৈ দিলে একেবাৰতে এতিয়াতো তাইৰ আৰু কোৱাৰ বাবে কোনো কথাই বাকী নাই কি কৰিব বুজাব নোৱাৰি হেৰুৱা কথাৰ ভিৰৰ মাজতে অনিন্দক নিজৰ সৰ্বস্ব দি আঁকোৱালি ধৰিলে অপৰাই গোটেই জীৱনৰ বাবে আজি আকৌ বৰষুণ পৰিছে সেই প্ৰথম দিনবোৰৰ দৰে কিন্তু আজি এই বৰষুণত মাথো ৰাস্তাবোৰেই নহয় অনিন্দ আৰু অপৰাৰ মনবোৰো তিতিছে